দৰ্শক আমি বৰ্তমান পুৰা উপস্থিত আছোঁ একদম জংঘল ব্লক এলেকাত আছোঁ। আপোনালোকে দেখক পুৰা ফ্লাডেই ফ্লাড, ৰাস্তা ঘাটে পুৰা মানুহ গৈ আছে, একদম জীৱ জন্তু যিমান আছে সকলো ৰাস্তাত। এই ৰাস্তাখনে বৰষাৰ স্থল আছিল মানুহৰ, কিন্তু ৰাস্তাখনো ওপৰেৰে পুৰা পানী গৈ আছে। জৰাজীৰ্ণ ৰাস্তা, হঠাৎ ভাঙি যাব এনেকুৱা এটা অৱস্থা। আৰু আপোনালোকক দেখাই আছোঁ কিছু ভিজুৱেল, চাই থাকক আপোনালোকে দেখক পানী দেখক। বিগত 2 বছৰৰ পৰা ৰাস্তাৰ অৱস্থা পুৰা জৰাজীৰ্ণ, কিন্তু ৰাস্তাখন আৰু বনোৱা হোৱা নাই। এই এনেকৈ এতিয়া দেখক যি কণ্ডিশ্যন পানী গৈ আছে, ৰাস্তাৰ অৱস্থা বা কি হয়, মানুহে অহা যোৱা কৰিব নেকি পিছত, কেনেকৈ গৈ আছে। ৰাস্তাটো যদি পাৰ নহয়, সেইফালৰ বিশাল এলেকা আছে, বিশাল গাঁও আছে, এতিয়া সেই মানুহবিলাকে নিজৰ ঘৰত কেনেকৈ যাব। এতিয়া এইফালে দেখক নাৱৰ ব্যৱস্থাপনা কৰা হৈছে, কিছুমান মানুহ নাৱেৰে অহা যোৱা কৰি আছে, আৰু বহুত ব্যৱস্থাপনাৰ দৰকাৰ। এতিয়ালৈকে চৰকাৰীভাৱে প্ৰশাসনিকভাৱে কোনোলৈকে ব্যৱস্থা হোৱা নাই। এতিয়া আমি মোটামুটি গৈ আছোঁ, আপোনালোকে দেখক। ইয়াত যদি কোনো মানুহ পৰি যায়, এই মানুহজন যে গৈ আছে, যদি পৰি যায় তেন্তে শেষ। আপোনালোকে দেখক মানুহ চাইকেল লৈ আহি আছে। আপোনালোকে দেখক ৰাস্তাতে হাঁটু সমান পানী। এতিয়া এই এলেকা যিবিলাক ঘৰ আছে, এইবিলাক ঘৰৰ অৱস্থা কি হ'ব আপুনি চিন্তা কৰি চাওক। আমি আপোনালোকক পূৰা দেখুৱাবলৈ যত্ন কৰি আছোঁ ভিজুৱেলটো। হয়, দেখাই থাকক মানুহৰ দুখ দুৰ্দশা, আৰু কি কৰিম, উপায় নাই। আপুনি দেখক বিগত বহু বছৰ ধৰি এই ৰাস্তাখনৰ অৱস্থা তেনেকুৱা। এই যে আপুনি দেখি আছে পানীবিলাক ওপৰেৰে গৈ আছে এনেকুৱাই, কিন্তু ৰাস্তাটোৰ না কাম হৈছে। MLA মন্ত্ৰীসকলৰ কোনো সময় নাই। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত এই এলেকাটো, ইয়াৰ পিছত আপোনাৰ এইটো ফাল যিটো আছে আপোনাৰ ৰাস্তাটোৰ, যদি মই লেফ্ট ছাইড কওঁ তেন্তে হোজাই সমষ্টি, আকৌ ৰাইট ছাইড যমুনামুখ সমষ্টি। দুয়ো বিধায়কৰ কোনো সাৰমৰ্ম নাই এতিয়ালৈকে, এনেকৈ চলি আছে আৰু সমষ্টিটো। ৰিপৰ্টাৰ অহা নাই, আচলতে কথাটো সঁচাই। মানে ৰাস্তা যিটো আছে, ৰিপৰ্টাৰসকলো যে আহিব তেনেকুৱা কোনো ব্যৱস্থাপনা নাই। একমাত্ৰ যদি তেওঁলোকে অলপ ৰিস্ক লয়, নাৱেৰে আহিব লাগিব, কিন্তু তেনেকুৱা ব্যৱস্থাপনাটো নাই। ইমান নাও নাই এইফালে। ব্ৰিজৰ ওপৰত আছোঁ, অলপ ব্ৰিজখন ওখ হোৱাৰ বাবে অলপ পানীৰ অলপ সমস্যা কম। ইয়াত গৰু ছাগলী মানুহ দুনুহ আশ্ৰয় লৈ আছে। এইফালে আপোনালোকে দেখক পূৰা সমুদ্ৰ পূৰা, মানে কি ক'ম, সমুদ্ৰত যেনেকৈ বিশাল আকাৰৰ, এনেকৈ পানী বিশাল আকাৰৰ। আপোনালোকে দেখক ফুটবিলাক কেনেকৈ গৈ আছে। দুইফালে মই যদি কেমেৰাত আপোনালোকক দেখুৱাব পাৰিছোঁ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলোফালে কেৱল পানীয়েই পানী। কি ক'ম আৰু, পানীয়েই পানী। আপোনালোকে চিন্তা কৰক, হাজাৰ হাজাৰ মানুহ আছে এই বিভিন্ন গাঁওবিলাকত, অগণন মানুহ মোটামুটি পানীৰ তলত বন্যাৰ্ত হৈ আছে। মানুহে ঘৰৰ পৰা ওলাই গৈ আছে, নিজৰ ৰিলেটিভছ মোটামুটি আশ্ৰয় বিচাৰি। দূৰ দূৰান্তৰৰ পৰা মানুহ আহি নিজৰ এই অঞ্চলৰ মানুহবিলাকক, আত্মীয় স্বজনসকলক লৈ গৈ আছে সুৰক্ষাৰ বাবে। বিশাল ফুট মানুহৰ লগতে মাছো মাৰি আছে, কিন্তু নেতা মন্ত্ৰী আমোলাৰ এতিয়ালৈকে কোনো খবৰে নাই। এই অঞ্চলবিলাকক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় তাৰ কোনো ব্যৱস্থাপনা নাই। বিভিন্ন NGO সামাজিক সংগঠনবিলাকে অন্ন দিব পাৰে, বস্ত্ৰ দিব পাৰে, কিন্তু ৰাস্তা ঘাট এইবিলাক কেনেকৈ কি ব্যৱস্থা কৰিব। হাজাৰ হাজাৰ মানুহ গাঁৱৰ তলত, পানীৰ তলত আছে মোটামুটি। এয়া দেখক মানুহে নাৱেৰে পাৰ হৈ অহা যোৱা কৰি আছে বিভিন্ন এলেকাৰ পৰা। এই দেখক কেনেকৈ পানী আছে।
মানুহ ক্ৰমান্বয়ে পাৰ হৈ আহি আছে। আপোনালোকে দেখক, এইফালে দেখক, ইমান বিপদজনক এটা ৰাস্তাৰে মানুহ পাৰ হৈ আহি আছে। বিপদজনক কি ক'ম। ক্ৰমান্বয়ে শিশু, মহিলা, পুৰুষ বস্তু বাহিনীলৈ ওলাই আহি আছে। নৰম হৈ যাব। Why is it? You know what? I know what? Na, what is it? هذا هو المسجد. দেখক মানুহ কেনেকুৱা ক্ৰমান্বয়ে পাৰ হৈ গৈ আছে এই বিপদজনক ৰাস্তাৰে। উপায় নাই, কি কৰিব। জানৰ মায়াত, প্ৰাণৰ মায়াত ফ্লাড এলেকাৰ পৰা মানুহ ওলাই আহি আছে। মছজিদৰ ভিতৰতো পানী ন। মানুহে ক'ত যাব, কোনোতো বৰষা স্থল বাকী থকা নাই। দেখক মানুহে ঘৰৰ পৰা লুংগি পিন্ধি ওলাই আহি আকৌ চেঞ্জ কৰি বিভিন্ন কাম বনলৈ গৈ আছে। সমুদ্ৰ দেখক, সমুদ্ৰ। দেখক কণ কণ শিশুক লৈ মানুহ ৰাস্তা ঘাটত। এইফালে মানুহ পৰা ওলাই আহি আছে পুৰা। এতিয়াতো আৰু যাব পৰা নাযাব, আপুনি যি ৰাস্তাৰ অৱস্থা দেখি আছে। নাই থাকক, আমি আৰু পানী আহি একমুখে কিমান সমুদ্ৰ হৈ আছে, কিমান ফুট আপোনালোকে দেখক। এইফালে মাছ ধৰি আছে পুৰা। ক'ত দেখিছে দৰ্শক, আমি আছোঁ বৰ্তমান ডবকা মাজৰকান্দিলৈ। মাজৰকান্দিত আপোনালোকে দেখক পুৰা ফ্লাড হৈ আছে। একদম ৰাস্তা ঘাট যিটো আছে সকলোৱেই ভৰি গৈছে, পানী পুৰা গৈ আছে। আপোনালোকে ইয়াত দেখক, ৰোডৰ ওপৰেৰে পানী গৈ আছে। মাজৰকান্দি মানুহ যাতায়াত কৰি আছে। স্কুল না না ক্যামেরা না, তারা ক্যামেরা করতাম না। মাজৰকান্দিৰ অৱস্থা আপোনালোকে দেখক। ৰোড চোড, ৰাস্তা ঘাটত গৰু ছাগলী মানুহ চব একেলগে। আকৌ মাছ মাৰি আছে, উপায় নাই, কি কৰিব। ঘৰত পানী আৰু মাছ মাৰি থাকিলে হ'ল। অলপ বিক্ৰী বাহিনী হ'ব। পানী ক্ৰমান্বয়ে বাঢ়ি আছে বুলি মানুহে কৈ আছে।
একমাত্ৰ বৰকষ্ট হ'ল এই ৰাস্তাখন আছিল, কিন্তু এই ৰাস্তাখন খুবেই জৰাজীৰ্ণ। বিগত বহু বছৰৰ পৰা ভংগা, এইখনৰ কোনো কাম হোৱা নাই। MLA মন্ত্ৰী মিনিষ্টাৰটো আৰু নাই, কি ক'ম আৰু। কি কৰিব, ৰাখিব নে আগত যাব? You know better, I don't know.